आप लोगों का पूरा दूर इधर में साबानी सब कुछ मिलता है ना। हेलो एवरीवन, गुड मर्निंग। हठाৎ আহি গ'লো শ্বিলং মানে এটা ধুনীয়া জেগাত আহি গ'লো। এতিয়া আপোনালোকে শ্বিলং আহিছে চবেই জানে। শ্বিলঙৰ চাই লওক ৰাতিপুৱা এটা পৰিৱেশ, এইটো পুলিচ পইণ্ট, এইফালে আপোনাৰ যোৱা শ্বিলং হস্পিটেল ৰোড। এতিয়া মই আছিলোঁ ৰাতি ইয়াত, চাই লওক এল দৰডো গেজ হাউচ, এইটো আছে ধান খেতি, একদম মেইন পুলিচ পইণ্টটোৰ লগতে। ইয়াত এতিয়া ভিতৰত যাম, ক'ত কেনেকুৱা কি পৰিৱেশ আছে সম্পূৰ্ণ ধুনীয়াকৈ দেখাওঁ, আপোনালোক চাই লওক। এইটো গেজ হাউচত ৰাতি থাকিলেও, গতিকে ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিম। লগ পালোঁ এতিয়া কেনেকুৱা কি শ্বিলঙৰ ৰাস্তাবিলাক অলপ খেলি মেলি নহয়, ৰাস্তাটোতো ইয়াৰে অলপ বেলেগ। গেজ হাউচটোত কেনেকুৱা লাগিল? গেষ্ট হাউচটো ভালেই, এইটো মই আগে পিছেও থাকোঁ। আৰু গেষ্ট হাউচটো বিশেষকৈ এইটো পাৰ্কিঙৰ ব্যৱস্থাটো বৰ ভাল, চবখিনি আছে। গতিকে ভিতৰৰ পৰিৱেশটো দেখাওঁ। এইখন গেট, ধুনীয়াকৈ সোমাইছোঁ। এইখন হৈছে হোটেলখন, সম্পূৰ্ণ বাহিৰৰ লুকটো এইটো। ইয়াত কাৰ পাৰ্কিং আছে। এইটো বাহিৰৰ পৰিৱেশ। এতিয়া আপোনালোকে ইয়াতে ফেমিলি লৈ আহে, গাৰ্লফ্ৰেণ্ডক লৈ আহে, বয়ফ্ৰেণ্ডৰ লগত আহে, আৰু যাৰ লগত আহে আপোনালোকে খুব ধুনীয়া পাব আহি। পৰিৱেশটো খুব ধুনীয়াকৈ দেখাই আছোঁ মই ভিতৰৰ ফালে। এতিয়া কাউণ্টাৰলৈকে যাম। এইটো মেইন ৰিচিপশ্যন কাউণ্টাৰ, আপোনালোক দেখাম। এইটো বাহিৰৰ পৰিৱেশ। ইয়াত আহি কি আপোনালোকে লগে ইয়াতে বহি ল'ব পাৰিব, কোনো অসুবিধা নাই। এতিয়া আহিছোঁ আহি গ'লোঁ ভিতৰৰ ৰিচিপশ্যন কাউণ্টাৰ। ইয়াত এতিয়া ক'ত কেনেকুৱা আপোনালোকে ৰুমত কি দিব লাগিব, কেনে ফেচিলিটিৰ ৰুম লাগিব, কি খানা লাগিব, এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত আপোনালোকে ৰুমত আৰামছে গৈ ফুল এনজয় কৰক। এতিয়া দেখাই আছোঁ বাকীবিলাক, শেষলৈকে ভিডিঅ'টো স্কিপ নকৰে চাই থাকক। আৰু বেলেগ জেগাত যাম, সম্পূৰ্ণ আপোনালোকে একদম স্কিপ নকৰে চাই থাকিব, সুন্দৰ বস্তু পাব। মানে ব্ৰেকফাষ্টটো মেইন, এইটো ব্ৰেকফাষ্ট। কণী, ব্ৰেড বাটাৰ, কণী আমলেটটো মাৰি লওক, লৈ আপোনালোকক গোটেইখিনি পৰিৱেশ একদম সুন্দৰভাৱে দেখাইছোঁ। দেৰি নকৰোঁ। খাবই যায় মানুহে। গম পাব যে সঁচাকৈ শ্বিলং আহিছোঁ, নহ'লে ভাবিব কিবা বেলেগ মেঘালয় দেখালোঁ নেকি। আছলিৱালা ৰোড। লাইটলুম গৈ আছোঁ এতিয়া ৰ'দতে। আপোনাক সুন্দৰ পৰিৱেশ এটা দেখালোঁ, ভিউ। এয়া লাইটলুম যোৱা ৰাস্তাতে। এতিয়া খেতি বহুত ধুনীয়া খেতি হয়, খেতিবিলাক আছে। এতিয়া আলুৰ খেতি আছে, আগলৈ চাওক কি ধুনীয়া মজা। এনেকৈ গৈ আছোঁ লাইটলুমৰ ৰাস্তাৰ মাজত অলপমান ৰখিলেও আপোনালোকক ভিউ দেখাইছোঁ, কি ধুনীয়া মজা ভিউ, মানে একদম বিৰাট ধুনীয়া বিউটিফুল। চ' আপোনালোকে চাই থাকক লাইটলুমৰ দৃশ্যটো দেখাওক। লাইটলুম আহি গ'লোঁ, বঢ়িয়া কৰি চাই লওক, সুন্দৰ পৰিৱেশ। পাৰ্কিং চাৰ্কিং সকলোখিনি আছে, একেবাৰে ধুনীয়া টয়লেট চয়লেট চব ফেচিলিটি আছে। এতিয়া ব'লক তেন্তে একদম জেগাটোলৈ গৈ আছোঁ হা, একদম ধুনীয়াকৈ গৈ আছোঁ। চাই থাকক, মস্ত ৰ'দ দিছে, মানে একদম চকু মেলিব নোৱাৰি। ব'লক তেন্তে হ'লে।
মজা আপোনালোকে আহিব লাইটলুঙত কোনো অসুবিধা নাই খুব ধুনীয়া যোৱাই অহা ৰাস্তাটোতে চ' আৰু এটা আপোনালোকক ভিউ দেখাই আছোঁ সুন্দৰ আগলৈকে যাব লাগিব অলপ এইটো ভিউ আপোনাৰ পাৰ্কিঙৰ লগতে আছে অলপমান আগতে আৰু এটা ভিউ দেখাই মানে কি চাফা এটা কিন্তু লেতেৰা পেতেৰা নাই কোনো পেকেট চেকেট একো পেলোৱা নাই সুন্দৰ এটা মানে পৰিৱেশ ইয়াত মানে আহক আৰু আপোনালোকে ফুৰিব আহিব ধুনীয়া আৰু এনজয় কৰক বলক তেন্তে আন এটা স্পটলৈ গৈ আছোঁ এৰে মানে দোকানবিলাক দেখাইছে অলপ ৰাস্তাত কি ধৰণৰ কি দোকান আছে চাওকচোন আন এটা স্পটলৈ আহি পালোঁ চাই লওক আপোনালোক কিমান ধুনীয়া আৰু সুন্দৰ পৰিৱেশ কি মজা চাই লওক এই অগণন মানুহ কি ধুনীয়াকৈ চাইছে আহা আৰু সকলোৱে খুব ভাল পাব মোৰ ব্লগটো চাই গতিকে সেইফালে চাই থাকক ये कॉन्ग इधर में लेमन टी मिल्क टी और क्या क्या मिलता है कॉन्ग स्लाइस केक रेड बॉम ये व्यू बोल रहा है ना ये लाइटलूम का क्या है ये लाइटलूम का लास्ट व्यू है ना कितना सुंदर है देखो आप लोग আপোনালোকে বহি ফটো উঠে শুই উঠে বাগৰি উঠে যেনেকৈ উঠে তেনেকৈ উঠিবতো কোনো অসুবিধা নাই इधर में साबानी सब कुछ मिलता है ना ये लाइटलूम मेन व्यू पॉइंट है ना ये कॉन्ग चाय और निमिती लेमन टी सब कुछ अच्छा वाला है इधर आप सो जाओ आके कोई दिक्कत नहीं देखो कितना बड़ा वाला व्यू है सो আপোনালোকে চাই থাকক শেষলৈকে মোৰ ব্লগটো একেবাৰে স্কিপ নকৰিব সুন্দৰ ঠাইখন নহ'লে আপোনালোকে বহুত মিছ কৰিব গতিকে লাইটলুমৰ যিটো মেইন ভিউ আৰু চিনাৰী আপোনালোকে চাই লওক যিমান পাৰোঁ মোৰ কেমেৰাত যিমান কেপচাৰ কৰিছে সিমানে দেখাইছোঁ আৰু যিটো ভিউ আছে সেইটোলৈকে গৈ আছোঁ বাকী বলক তেন্তে দেৰি নকৰোঁ এতিয়া পিকনিক খাইছে পিকনিক মানে আপোনালোকে কেনেকুৱা ধৰণৰ ফটো উঠিব কি ধৰণে উঠিব বা শুই উঠে বহি উঠে যেনেকৈ উঠে আপোনালোকে খালি ফটো ফুল এনজয় কৰিব পাৰিব খুব ধুনীয়া আৰু মজা ঠাই চাওক গুলি মানে কি ক'ম আৰু আপোনালোকক ক'বৰ ভাষা নাই ইমান ধুনীয়া লাগিছে নহয় আহি আপোনালোকে নিশ্চয় আহিব শেষলৈকে চাই থাকক একদম স্কিপ নকৰিব চ' ফ্ৰেণ্ড আপোনালোকে পূৰা দৌৰি আছোঁ দৌৰি মানে কিমান পাৰোঁ সিমান দেখাম ইমান কেপচাৰ কৰা সহজ নহয় তথাপি যিমান পাৰোঁ সিমান দেখাইছোঁ চ' একদম খুব ধুনীয়া পৰিৱেশ চ' সকলোকে বহুত নমস্কাৰ মোৰ ব্লগটো চাই থকাৰ কাৰণে আৰু মোৰ ব্লগত আপোনালোকে গাড়ীৰ ভিডিঅ' পাব জাৰ্ণি ভিডিঅ' পাব মন্দিৰৰ ভিডিঅ' সকলো যিমান পাৰে সিমান দেখাই থাকিম চ' যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা বেল বটনটো দব নাই একদম ইমিডিয়েট দবাই দিব আৰু এনেকুৱা নতুন জেগা চাব পাৰিব আৰু নতুন ভিডিঅ' পাবলৈ ভাল হ'লেও বেয়া কমেণ্ট কৰিব চ' আপোনালোকে বেয়া হ'লেও কমেণ্ট কৰিব ভাল লাগিলে লাইক কৰিব আৰু বেয়া লাগিলে ডিছলাইক কৰিব আৰু এনেকুৱা ঠাইৰ পৰাই আমি বাই চ' জয় আই অসম